নমস্কাৰ বন্ধুসকল, আজি মোৰ পুৰা 33 বছৰ হৈ গ'ল, কিন্তু মই কোনো দিনে এনেকুৱাকৈ মোৰ বৰদেউতাই নাচিব ভবাই নাছিলোঁ। কাৰণ জীৱনত প্ৰথমবাৰ মই আজি তেওঁক এনেকুৱাকৈ ডেন্স কৰা দেখিছোঁ। কিয় ডেন্স কৰিছে জানেনে বন্ধুসকল? কাৰণ তেওঁলোকৰ একমাত্ৰ পুত্ৰ মানে মোৰ ককাইদেউৰ আজি বিবাহ। সেয়েহে ভাবিছোঁ বন্ধুসকল, আজি মই আপোনালোকক আমাৰ বিয়াৰ অকণমান ভিডিঅ' দেখাই দিওঁ। গতিকে মই প্ৰথমতে কইনা ল'ব যোৱা দিনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। যিহেতু আজি কইনা ল'ব যাব, সেইকাৰণে বেণ্ড পাৰ্টিয়ে বেণ্ড বাজাই আছে আৰু এইফালে দৰা গাও ধুৱাবৰ কাৰণে পানী তুলিব যাব, তাৰ কাৰণে পুৰা ৰেডি হৈ আছে। মই বাৰু পানী তুলিব নাযাওঁ, আপোনালোকক ভিডিঅ'টো মই এনে দেখুৱাই দিছোঁ, কাৰণ মোক পানী তুলিব যাব লাজ লাগে। এইটো বুলিয়ে নহয়, আৰু বহুত দূৰত পানী তুলিব যাব আৰু দুটা ঘাটৰ পৰা পানী তুলিব। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কাৰণ আপোনালোকে ধুনীয়া ধুনীয়া ছোৱালী ডেন্স কৰা দেখিবলৈ পাব। আজিৰ দিনটোত সৰুৱে হওক বা ডাঙৰেই হওক, সকলোৱে বড়ো দখনা পিন্ধি এনেকুৱাকৈ ডেন্স কৰে, কাৰণ বছৰৰ মূৰত এবাৰহে এনেকুৱাকৈ সুযোগ আহে। বন্ধুসকল, আমাৰ বিয়াৰ দৰাজন হৈছে এইজন, আৰু দৰাৰ মাক হৈছে এইজন, আৰু ভনীয়েক হৈছে এইজন, আৰু খুৰমাই হৈছে এইজন। মহিলাবিলাকে যেনেকুৱাকৈ নাচাত হাৰ মানা নাই, ঠিক তেনেকুৱাকৈ বেণ্ড পাৰ্টি কেইটাও বজোৱাত হাৰ মানা নাই, কাৰণ তেওঁলোকে আধা ঘণ্টা ধৰি বজাই আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো মই এনেকুৱাই শেষ কৰিম। ইয়াৰ পিছত নেক্সট ভিডিঅ'টো মই কইনা ল'ব যোৱাৰ পৰা আপোনালোকক কইনাটোকো দেখুৱাই দিম, লগতে আমাৰ বিয়া দিনাখনৰ অকণমান কামবোৰ দেখুৱাই দিম। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।